প্ৰথমতে মই মোৰ ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক ডাঙৰ খবৰ। দীৰ্ঘদিন ধৰি হাঁহিৰ খোৰাক যোগাই অহা জনপ্ৰিয় অসমীয়া ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট বৰ্তমান সোমাই পৰিছে বিতৰ্কৰ মাজত। 2056 নং খণ্ডৰ এটি দৃশ্যাংশৰ বাবে বিতৰ্কৰ আওতাত সোমাই পৰে জনপ্ৰিয় ধাৰাবাহিকখন। বিগত বহু বছৰ ধৰি ধাৰাবাহিকখনে অভিনয় প্ৰেমী সকলো দৰ্শকৰ মাজত সমাদৰ লাভ কৰি আহিছে। বিশেষকৈ কে ছাৰ আৰু মোহনৰ খুহুতীয়া দৃশ্যাংশই সকলোকে হাঁহিৰ খোৰাক যোগাবলৈ সক্ষম হৈ আহিছে। কিন্তু বৰ্তমান কিয় এই ধাৰাবাহিকখন বিতৰ্কৰ মাজত সোমাই পৰিছে, সকলোৰে মনত এই প্ৰশ্নটোৰে উদয় হ'ব। 2056 নং খণ্ডৰ এটি দৃশ্যাংশৰ বাবে সংঘটিত হয় এই বিতৰ্ক। গতিকে চাওঁ আহক সেই বিশেষ ভিডিঅ'টো, যিটো ভিডিঅ'ৰ বাবে উক্ত ধাৰাবাহিকখন বিতৰ্কৰ মাজত সোমাই পৰিছে। এই ড্ৰাগছ বেপাৰটো অকল বেপাৰ বুলি নাভাবিব, এইটো কাৰোবাৰ ষড়যন্ত্ৰও হ'ব পাৰে, জাতি ধ্বংসৰ ষড়যন্ত্ৰ। ছাৰ এবাৰ ভাবক, ড্ৰাগছ বেচিছে কোনে, খাইছে কোনে? পানীৰ দৰে ফটফটীয়া নিজৰ বুলি। তাকে জাতি ধ্বংসৰ ষড়যন্ত্ৰ চলিছে, আমাৰ খিলঞ্জীয়াক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ। ছাৰ আমাৰ মাটি বেদখল কৰিছে সিহঁতে, আমাৰ জীয়ৰী বোৱাৰীক বলাৎকাৰ কৰিছে সিহঁতে। ছাৰ চিকিৎসকৰ ওপৰত আক্ৰমণ কৰিছে। এতিয়া ড্ৰাগছৰ কাৰবাৰ নামি পৰিছে, সিহঁতে আমাৰ উঠি অহা নতুন প্ৰজন্মক পংগু কৰি পেলাইছে। দিল দিলকৈ আমাক মৃত্যুৰ মুখলৈ ঠেলি দিছে। ইয়াৰ পিছতো আমি সহ্য কৰি থাকিম নে ছাৰ? নাথাকো, কেতিয়াও নাথাকো। সিহঁতৰ ষড়যন্ত্ৰ আমি উফৰাব লাগিব। আমাৰ নতুন প্ৰজন্মক আমি শক্তিশালী কৰি তুলিব লাগিব। আমাৰ জাতি, আমাৰ সংস্কৃতিক আমি জীয়াই ৰাখিব লাগিব। তাৰ কাৰণে আমি কঠিন হ'ব লাগিব, শিলতকৈও কঠিন। লাগিলে হিংস্ৰ বাঘৰ নিচিনা জঁপিয়াই পৰিব লাগিব। সঁচাকৈ এতিয়া কিন্তু আমি সজাগ হোৱাৰ সময়। এতিয়া সময় সিহঁতৰ কুটিল চক্ৰান্তক উফৰাই পেলোৱাৰ। ল'ব লাগে যদি ল'ম মা দুৰ্গাৰ ৰূপ। যাই যদি যাওক নিজৰ জীৱন। এইবাৰ সিহঁতক এৰি দিয়া নহ'ব। আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদ নামৰ এটা সংগঠনে দাবী কৰিছে যে উক্ত খণ্ডটিত অপৰাধৰ ক্ষেত্ৰত ইহঁত বুলি এটা নিৰ্দিষ্ট ধৰ্মৰ লোকক দায়ী কৰা হৈছে। আৰু সংগঠনটিয়ে ধাৰাবাহিকখনৰ পৰিচালকক মুকলিকৈ ক্ষমা খুজিবলৈ দাবী জনায় আৰু লগতে উক্ত খণ্ডটি বেহাৰবাৰীৰ পৰা আঁতৰাই দিবলৈ নিৰ্দেশ দিয়ে, অন্যথা আইনৰ ওচৰ চপাৰো হুংকাৰ দিয়ে। কিন্তু মোৰ দৃষ্টিভংগীৰ ফালৰ পৰা উক্ত খণ্ডটিত ইহঁত বুলি কেৱল অপৰাধীসকলকহে কোৱা হৈছে, কোনো নিৰ্দিষ্ট জাতি বা ধৰ্মৰ লোকসকলক জগৰীয়া কৰা হোৱা নাই। অপৰাধীৰ কোনো জাতি বা ধৰ্ম নাই। আৰু এই সম্পৰ্কে আপুনি কি ভাবে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এই সম্পৰ্কত সংগঠনটিৰ সম্পাদকে কি মন্তব্য প্ৰদান কৰে চাওঁ আহক। বেহাৰবাৰী আউটপোষ্ট, তাক লৈ আমিও গৌৰৱ কৰোঁ, কাৰণ অসমৰ এখন ধাৰাবাহিক ছবিয়ে ইতিমধ্যে 2000টা খণ্ড অতিক্ৰম কৰিছে। সেই হেতুকে পৰিচালক আৰু তাৰ লগত জড়িত কলাকুশলী সকলোৱে ধন্যবাদৰ পাত্ৰ। কিন্তু যোৱা পৰহি 2056 নম্বৰ খণ্ডত যিটো দৃশ্যাংশত তেওঁলোকে যিটো আৰম্ভণিতে যি বিষয়বস্তু উপস্থাপন কৰিছে, তাত আমাৰ যথেষ্ট আপত্তি কৰিবলগীয়া আছে। আমি নিবিচাৰোঁ যে এখন ধাৰাবাহিক ছবিত, মনোৰঞ্জন ধৰ্মী এখন ধাৰাবাহিক ছবিত তেওঁলোকে ৰাজনীতিৰ বিষয়, ধৰ্মীয় মেৰুকৰণৰ বিষয়, সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হ'ব পৰা কোনো বিষয় সন্নিৱিষ্ট কৰি তেওঁলোকে সেই ধাৰাবাহিকখনৰ জৰিয়তে প্ৰচাৰ হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। কাৰণ তাতে আমি স্পষ্টভাৱে দেখিবলৈ পাইছোঁ যে এটা জনগোষ্ঠী, এটা ধৰ্মৰ লোকসকলক তেওঁলোকে টাৰ্গেট কৰি কিছুমান আপত্তিমূলক বিষয় তেওঁলোকে উপস্থাপন কৰিছে। এই ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ যে এই ধাৰাবাহিক ছবিখনে যাতে কোনো কাৰণতেই এই বিষয়টো লৈ সাম্প্ৰদায়িক সংঘৰ্ষ যাতে সৃষ্টি হ'ব নোৱাৰে, তেনে বিষয় তেওঁলোকে উপস্থাপন কৰিব নালাগে। আমি পৰিচালকৰ লগতে ৰেঙনি টিভি সম্প্ৰচাৰণ কৰা সংস্থা ৰেঙনি টিভিক আমি ক্ষমা খুজিবলৈ আহ্বান জনাইছোঁ
এই ক্ষেত্ৰত যদি কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হয় একমাত্ৰ দায়ী কিন্তু এই ৰেঙনি টিভি আৰু ধাৰাবাহিকখনৰ পৰিচালকগৰাকী হ'ব। এই ক্ষেত্ৰত ধাৰাবাহিকখনে সমাজৰ কাৰণে তেওঁলোকে দৈনন্দিন মনোৰঞ্জনৰ কাৰণে যি এটা মনোৰঞ্জনৰ লগতে যি এটা ইতিবাচক বাৰ্তা আমি পাওঁ সেই ধাৰাবাহিকখনৰ জৰিয়তে আমি সদায় এইটো কামনা কৰোঁ। কিন্তু সেই ধাৰাবাহিকখনৰ জৰিয়তে যেতিয়া এটা সাম্প্ৰদায়িক সংঘৰ্ষ এটা ধৰ্মৰ লোকসকলক টাৰ্গেট কৰা এটা ধৰ্মীয় মেৰুকৰণৰ বিষয় কিছুমান উপস্থাপন কৰিব সেইটো কেতিয়াও আমি মানি নলওঁ। গতিকে ধাৰাবাহিকৰ পৰিচালকগৰাকীক অনুৰোধ জনাম, ৰেঙনি টিভিক অনুৰোধ জনাইছোঁ আপোনালোকে অতি শীঘ্ৰেই সেই 2056 নম্বৰ খণ্ডৰ যি বিষয় আপত্তি কৰিবলগীয়া যি বিষয় আছিল সেই বিষয়টো সম্পূৰ্ণৰূপে আপোনালোকে তাৰ পৰা আঁতৰাই দিয়ক, সকলো মাধ্যমৰ পৰা আঁতৰাই দিয়ক আমি দাবী জনাইছোঁ। অন্যথাই কিন্তু পৰৱৰ্তী সময়ত আমি এনেবোৰ বিষয়ৰ কাৰণে আইনগত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আৰু তাৰ লগতে উল্লেখ কৰিব বিচাৰোঁ যে ধাৰাবাহিকখনৰ যি জনপ্ৰিয়তা তেওঁলোকে অক্ষুণ্ণ ৰাখিছে। এই ক্ষেত্ৰত এনেধৰণৰ বিষয়বস্তুৰ জৰিয়তে কিন্তু সেই বেহাৰবাৰী আউটপোষ্ট নামৰ ধাৰাবাহিকখনৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ সক্ষম হ'ব। গতিকে শীঘ্ৰেই আমি পৰিচালকগৰাকীক সেই খণ্ডটিৰ বাবে ক্ষমা খুজি অসমবাসীৰ ওচৰত ক্ষমা খুজি আপোনালোকে সেই খণ্ডটি আঁতৰাই পেলোৱাৰ কাৰণে আমি আহ্বান জনাওঁ।